মই পৃথিৱীৰ প্ৰত্যেকজন ব্যক্তি আৰু প্ৰকৃতিলৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে ইমান এখন ধুনীয়া পৃথিৱী আমাক উপহাৰ দিয়াৰ বাবে। মই মোৰ মা দেউতাক ধন্যবাদ জনাইছোঁ এই সেউজীয়া পৃথিৱীখন দেখুৱাই দিয়াৰ বাবে। মই ধৰিত্ৰীৰ চৰণ চুই সেৱা জনাইছোঁ আমাক জীয়াই থাকিবলৈ দিয়াৰ বাবে। মাতৃৰ চৰণত সেৱা জনাইছোঁ ঠুনুকা দুহাতত ধৰি খোজকাঢ়িবলৈ শিকোৱাৰ বাবে। মই সেইসকলৰ ওচৰত কৃতজ্ঞ যিয়ে মোক অকুণ্ঠ মৰম, সঁহাৰি, আন্তৰিকতা আৰু শুভকামনাবোৰেৰে জীপাল কৰি ৰাখিছে, যিয়ে মোৰ সুখ আৰু দুখবোৰৰ সহযোগী হৈছে। মই মোক বহুত ভাল পাওঁ, সেয়ে হয়তো আনকো কেতিয়াও বেয়া পাব নোৱাৰোঁ। অতীতত জ্ঞাতে অজ্ঞাতে হৈ যোৱা ভুলবোৰ পাহৰি সংশোধনৰ মাজেৰে মই আগবাঢ়িবলৈ চেষ্টা কৰোঁ। কাৰো প্ৰতি মোৰ কোনো ধৰণৰ আক্ষেপ অথবা বেয়া মনোবৃত্তি নাই, কাৰণ মই মোক বহুত ভাল পাওঁ। মই সম্পূৰ্ণ আন্তৰিকতাৰে আজিৰ দিনটো আদৰণি জনাইছোঁ। মই এজন খুব সুন্দৰ শিক্ষাৰ্থী আৰু মোৰ ভৱিষ্যত অতি উজ্জ্বল। মোৰ লগত হৈ যোৱা কোনো কথাৰ বাবে মই আক্ষেপ নকৰোঁ। মোৰ মনোযোগ অতীতৰ ওপৰত নহয়, মই কেৱল বৰ্তমানৰ কথাই চিন্তা কৰোঁ। অতীতত মোৰ লগত কোনোবাই অন্যায় কৰিলেও মই সম্পূৰ্ণ হৃদয়েৰে ক্ষমা কৰি দিছোঁ। কাৰো প্ৰতি মোৰ কোনো ধৰণৰ নেতিবাচক অথবা বেয়া অনুভৱ নাই। মই মোৰ জীৱনটোক বহুত ভাল পাওঁ। এই সুন্দৰ জীৱনটোৰ বাবে মই ভগৱানক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ এই প্ৰকৃতিক, যাৰ শক্তিয়ে মোৰ জীৱনটোক ভাল কৰিবলৈ চেষ্টা কৰি আছে। মই শাৰীৰিক আৰু মানসিকভাৱে অতিশয় শক্তিশালী। মই মোৰ জীৱনটোৰ বাবে সদায় সুখী অনুভৱ কৰোঁ। আজি দিনটো মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ দিন। আজি মই নতুন কিবা এটা শিকিম, আজি নতুন কিবা এটা কৰিম।